নমস্কাৰ পুনৰ আন এটা ৰেচিপি লৈ আমি আহিছোঁ। আজি আমি বিলৰ পৰা মাৰি অনা ডাঙৰ ডাঙৰ কাৱৈ মাছৰ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াম আৰু যিটো নাম হৈছে কাৱৈ মাছৰ কালিয়া। নাইবা তাক আপোনাৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে কয়। আচলতে ইয়াতে দৈ তেল এইবিলাক বেছি ইউজ হয় কাৰণে তেল কাৱৈ বুলিও কোৱা হয়। ইয়াতে কাৱৈ মাছ মাৰি আছে খবৰ পাইছোঁ, গতিকে আমি এতিয়া যাম, চাই লওঁ মাছ পোৱা যায়। এতিয়া বাঁহৰ সাঁচৰ এনেকৈ পাৰ হ'ব লাগিব। আমি এতিয়া এই সৰঞ্জামসমূহ ৰখা হৈছে। ইয়াতে অকণমান পিছত আমাৰ কাৱৈ মাছ উঠাব। এয়া আমাৰ ঘৰৰ পিছফালৰ পথাৰত। এয়া চাওক কি সুন্দৰ পথাৰ। ইয়াতে কাৱৈ মাছ, শ'ল মাছ, শিঙি, মাগুৰ। এয়া চাওক প্ৰকাণ্ড প্ৰকাণ্ড কাৱৈ। এই ফাইনেলি আমাৰ মাছ কটা হৈ গ'ল। এয়া আজিৰ আমাৰ কাৱৈ মাছৰ কালিয়াৰ বাবে গোটেইখিনি বস্তু প্ৰস্তুত কৰা হৈছে। গতিকে সংক্ষেপতে কি কি লাগিব মই কৈ দিছোঁ। ইয়াত দেখিছে প্ৰকাণ্ড কাৱৈ মাছ বিলৰ। তাৰপিছত ইয়াতে লাগিব আদা, নহৰু, শুকান জলকীয়া আৰু কেঁচা জলকীয়াৰ পেষ্ট। এয়া বিলাহীৰ পেষ্ট, এয়া পিঁয়াজ বটা, পিঁয়াজৰ পেষ্ট, এয়া দৈ, এয়া কাটি থোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া, নিমখ, গোটা জিৰা, জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি, তেজপাত আৰু গোটা গৰম মছলা। এয়া মাছখিনি লোৱা হ'ল। এয়া আদা, নহৰু, কেঁচা জলকীয়া, শুকান জলকীয়াৰ পেষ্ট, বিলাহীৰ পেষ্ট, দৈখিনি মই দি দিছোঁ। এয়া পিঁয়াজ পেষ্ট, দৈ, নিমখ, এয়া হালধি, গতিকে এইখিনিৰে আমি ধুনীয়াকৈ ইয়াত মিশ্ৰণ কৰি ল'ব লাগিব। আৰু ইয়াতে আমি ইয়াত তেল অকণমান বেছিকৈ দিব লাগিব। গতিকে দেখিলে আমি কি কি দিলোঁ। ইয়াক লৈ খুব ধুনীয়াকৈ ইয়াক মিশ্ৰণ কৰিব লাগিব। মই মিশ্ৰণটো কৰি দিছোঁ। গোটা গৰম মছলা, তেজপাত, এয়া গোটা জিৰা, এয়া কাটি থোৱা পিঁয়াজ, লগতে কেঁচা জলকীয়াও আছে। পিঁয়াজখিনি ভাজি হোৱাৰ পিছতে এয়া আমি যিখিনি হেৰি কৰি ৰাখিছিলোঁ, মছলা দি মাছখিনি সানি ৰাখিছিলোঁ, সেইখিনি ইয়াত দিয়া হ'ব।
এয়া গোটেই মছলাখিনি বইল হৈ গৈছে, সুন্দৰ কালাৰ আহিছে। এয়া কাৱৈ মাছৰ কালিয়া। এয়া গৰম মছলা অকণমান খুন্দি লোৱা হৈছে। আপোনালোকে কালাৰটো চাওক। আজি কাৱৈ মাছৰ কালিয়াৰ কালাৰ পুৰা মাংসৰ দৰে হৈছে। তাতে কেৱল দৈ, বিলাহী পেষ্ট, পিঁয়াজ পেষ্ট, আদা নহৰু অকণমান আৰু অকণমান শুকান জলকীয়া আৰু এইটো পেষ্ট আৰু এয়া গৰম মছলা দি দিয়া গ'ল। কালাৰ দেখিছে। আৰু তেলকৰি বুলিও যে কোৱা হয়, তেল কাৱৈ, এয়া তেলটো উঠিছে ওপৰত। ইয়াতে আমি নমাই দিম। তেল ৰৈ থাকিব নোৱাৰি, এতিয়া খাব লাগে। এয়া আমাৰ খানা ৰেডি হৈ গ'ল। গতিকে দেখিছেই ইমান আকৰ্ষণীয় এখন থাল। আৰু এয়া আমাৰ আজিৰ মূল আকৰ্ষণ, কাৱৈ মাছৰ কালিয়া, অৰ্থাৎ তেল কাৱৈ বুলিও কোৱা হয়। দেখিছে প্ৰকাণ্ড কাৱৈ। গতিকে আজি কি আছে, বাকীখিনিতো বনোৱা আমি দেখুওৱা নাই, সেইখিনি পিছত কেতিয়াবা দেখুওৱা হ'ব। এয়া আমাৰ ধনিয়া পাতৰ চাটনি, ভেন্দি ভাজি, এয়া দালিত আচলতে ওলকবি দিয়া হৈছে। গতিকে আমাৰ মাছ। গতিকে এইখিনি খোৱাৰ পিছত আমাৰ হজম হ'বলৈ আমাৰ এই মিঠাই। গতিকে বেছি দেৰি নকৰোঁ, আমি খাবলৈ আগবাঢ়োঁ। লগতে আপোনালোকক পুনৰবাৰ কওঁ যে আপোনালোকে লুইতপৰীয়া মিউজিকেল এণ্ড ফুড চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক আৰু কমেণ্ট। গতিকে পুনৰবাৰ আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি ইমানতে সামৰিছোঁ। পিছলৈকে আকৌ নতুন আপোনালোকে ভালপোৱা ৰেচিপি লৈ আহিম। কৈছিলোঁ কাৱৈ মাছৰ বহুত ৰেচিপি আনিম। গতিকে আজি এই 2 নম্বৰ ৰেচিপি, পিছলৈকে আকৌ চাই থাকিব। নমস্কাৰ।